নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, মই উদয় শংকৰ শৰ্মাই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম নৈপৰীয়া মানুহৰ দুখ। কবি ৰক্তিম ৰঞ্জন ৰাজবংশী। নদীৰ পাৰত বসতি বাবেই তেওঁলোক নৈপৰীয়া মানুহ। নদীৰ বুকুতেই প্ৰতিফলিত হয় তেওঁলোকৰ জীৱন মৃত্যুৰ প্ৰতিচ্ছবি। বোকাপানী আৰু পলসতেই আজীৱন সহবাস। গতানুগতিক পৰিক্ৰমাৰ বৰ্ণিল পৃষ্ঠাত খোদিত হয় নৈপৰীয়া সভ্যতাৰ বৰ্ণময় ইতিহাস। ভৰ বাৰিষাৰ বানত ককবকাই ফুৰে নৈপৰীয়া মানুহৰ সকলো আশাৰ ভৱিষ্যত। কাৰোবাৰ বুকু সুদা কৰি গুচি যায় আপোনজন নিৰ্বোধ প্ৰাণী, ঘৰ দুৱাৰ, ভঁৰালৰ ধান। নদীৰ বানে কাঢ়ি লৈ যায় সৰ্বস্ব। বাৰিষা আহিলে নৈপৰীয়াজনৰ বুকুতো বৈ আহে একোখন কোবাল নদী অসহনীয় যন্ত্ৰণাৰ। দুখৰ গৰাখহনীয়াত ক্ৰমশ জাহ যায় সপোনৰ নানা ৰঙী কাৰেংবোৰ। অৱশ্যে খৰালি শীৰ্ণকায় নদীবোৰ হৈ পৰে সুখৰ বতৰা, আশা ভৰসা আৰু জীয়াই থকাৰ উজ্জ্বল প্ৰতিশ্ৰুতি। নদীৰ বাবেই সেউজীয়া দুয়োপাৰত সম্ভাৱনাৰ সপোন সোণোৱালী। নদীৰ বাবেই আঘোণৰ পথাৰত হেঁপাহৰ সোণগুটি। আচলতে নৈ আৰু নৈপৰীয়া মানুহ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। নদীৰ পাৰত বসতিৰ বাবেই নৈপৰীয়া মানুহৰ মন নদীৰ পবিত্ৰ জলৰ দৰে, আকাশৰ দৰে সুউচ্চ হেঁপাহ, সপোন সাগৰ সমান। নদীয়েই তেওঁলোকৰ জীৱনৰ গান। নদীৰ পাৰতেই ৰচিত হয় কৃষ্টি সংস্কৃতি বৰ্ণাঢ্য জীৱন দৰ্শন। নদীৰ বাবেই তেওঁলোকে নীৰৱে পাণ কৰি যায় ঘাত প্ৰতিঘাত আৰু অপ্ৰকাশ্য দুখ। এই দুখ আৰু দুৰ্দশাৰ মাজতে নৈপৰীয়া মানুহে বিচাৰি পায় জীৱনক ভাল পোৱাৰ সুখ।